Hey guys, good afternoon. কি খবৰ আপোনালোক আশা কৰো সকলোৱে বঢ়িয়া আৰু ওলাই আহিছো এতিয়া হোলি বুলি সকলোকে হেপী হোলি আৰু ওমেন্স ডে আজি সকলোকে ওমেন্স ডেৰ শুভকামনা জনালো যিমানবোৰ ওমেন্সে মোৰ ভিডিঅ' চাইছে নেচাই চাগে নাজানো ছোৱালী মানে বা মহিলা মানে মোৰ ভিডিঅ' নেচাই তো যে কি নহওক আজি ডেট হৈছে 8 তাৰিখ আৰু টাইম হৈছে 1:05 বঢ়িয়া আছে ওলাই আহিছোঁ আৰু ৰ'দটো পূৰা বম দিছে কিন্তু আৰু যোৱাকালি হোলি আছিল যোৱাকালি এনেই অলপ খেলিলোঁ ইমান খেলা নাই এনেই জাষ্ট ওলাই গৈছিলোঁ অলপ বশিষ্ঠ মন্দিৰ চাইডে কিন্তু আজি ভাবিছোঁ অলপ ফেঞ্চি ফালে যাওঁ আপোনালোক দেখাবৰ কাৰণে চেষ্টা কৰিম কেনেকুৱা হয় ফেঞ্চি বজাৰত মই 2014 মানতে চাগে গৈছিলোঁ ফেঞ্চিত এবাৰেই গৈছোঁ আৰু আজি লগাই দুবাৰ হ'ব এইফালৰ পৰা জয়ন্তহঁত আহি আছে এয়াৰপৰ্ট ছাইডৰ পৰা বাকী মোৰ লগত যাব প্ৰীতি চ' বঢ়ি আছে লৈ লওঁ তাইক তাৰপিছত ধুনীয়াকৈ আপোনালোকক লগ পাই আছোঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তো হোৱাটছআপ অফিচৰ কাৰণে ইউটিউব চেনেল কাৰবাইজ ব্লগ তো একেলগে যদি চাই আছে ভিডিঅ'টো এটা লাইক কৰি দিব প্লিজ 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 আৰু এইটোক চাওক পূৰা ভাইব লৈ আছে हैप्पी होली हैप्पी होली ठीक है भैया सो ইয়াতে আহি ৰখিলোঁ পুৰা হোলি মোক সানি অৱস্থা বেয়া কৰি দিলে মোক হাতত দেখা পাইছেনে কালাৰ পুৰা পিংক কালাৰ আৰু মুখতো পুৰা অৱস্থা বেয়া হেপ্পী হোলি বৈ চকে গাইজ বঢ়িয়া আছে লাখটকীয়া আহি পালোহি আৰু ইয়াতে পাৰ্কিঙত বাইকখন ৰাখি লওঁ তাৰপিছত জয়ন্তক ফোন এটা কৰিব লাগিব আৰু ইয়াৰ পৰাই ভিৰ দেখা ষ্টাৰ্ট হৈ গ'লোঁ বঢ়িয়া আছে আহি পালোঁ ফেঞ্চি আৰু এইফালে জয়ন্তহঁতো আহি পালেহি হেপ্পী হোলি ৰাইজ হেপ্পী হোলি পাৰ্কিঙত অৱস্থাটো কি বেটোৰ আচ্ছা পালোঁ আৰু জয়ন্ত মোৰ অৱস্থা কি কৰিছে দেখা পাইছে ইয়াৰ ভিৰ চাওক মাছ চাছ ইমান নাহিব চাগে তো যিমানখিনি বাৰু মই দেখাবলৈ চেষ্টা কৰিম হেপ্পী হোলি ৰতলা হেপ্পী হোলি হেপ্পী হোলি
তাৰ পৰা ওলাই মেলি আহিলোঁ অৱস্থা দেখা পাইছে বহুত বেছি বেয়া হৈ গ'ল আৰু এইফালে মোৰ মাউণ্টো ভাঙি গ'ল তো এতিয়া মটৰ ব্লগ নহ'ব তো য'ত পাৰোঁ মই ৰখি ৰখি ভিডিঅ' কৰাৰ চেষ্টা কৰিম এতিয়া ক'ত যাওঁ নাজানো তো ইয়াৰ পৰা ওলাই যাওঁ পাৰ্কিঙৰ পৰা ধুনীয়াকৈ লগ পাইছোঁ আপোনালোকক ফাইনেলি ৰুম আহি পালোহি আৰু বেয়া নাপাব মটৰ ব্লগ কৰিব নোৱাৰিলোঁ যিহেতু মোৰ মাউণ্ট ভাঙিছে মই অলৰেডি কৈছোঁ আৰু অৱস্থা দেখা পাইছেনে কি অৱস্থা টি চাৰ্ট অৱস্থা নাই ব্ৰেক অৱস্থা নাই একোৱেই অৱস্থা নাই হেলমেটৰ অৱস্থা নাই ভিতৰখন চাফা কৰিব লাগিব বাকী এতিয়া বৰিছে আহিলোঁ ৰেষ্ট লওঁ অলপ গা চা ধুওঁ কাপোৰ চাপোৰ ধুওঁ কাপোৰকেইটা ভিজাই দিওঁ তাৰপিছত গা চা ধুব পৰিছে অলপ ৰেষ্ট লওঁ পূৰা ভাগৰ লাগিছে আৰু কি ভিডিঅ' বনাব পাৰিছোঁ নাজানো মই ইমান বেছি ক্ৰাউড ইমান বেছি হাল্লা একো দেখাব পৰা নাই চাগে প্ৰায় মানে দেখাইছোঁ কেনেকৈ চেলিব্ৰেট হয় সেইটো দেখাইছোঁ বাট তাতছে বেছি একো দেখাব পৰা নাই তো বেয়া চেয়া নহ'ব তাৰ কাৰণে বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি চাই কিনে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে বেলকন দবাই দিব যাতে নতুন আপডেটবিলাক আপোনাৰ প্ৰথমতে পায় চ' দিছ বাই কাৰণ চাইনিং অফ টিল দ্য ৰাইট চেপ বাই বাই থেংক ইউ জয় আই অসম পিছত